Hello guys, welcome to my vlog. আজি নতুন এটা ভিডিঅ'তে আপোনালোকৰ সন্মুখত আহিছোঁ। বহুত দিনৰ পৰা ভিডিঅ' বনাম বুলি ভিডিঅ' বনোৱা নাছিলোঁ। ভাবিছোঁ আজি বনাম। আপোনালোকৰ বাৰু ভালনে সকলোৰে? মোৰ ভালেই, মোৰ ঘৰৰ সকলোৰে ভাল। এতিয়া বাজিছে দিনৰ 11টা। মই এতিয়াৰ পৰা আজি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। গতিকে যিখিনি দেখুৱাব পাৰোঁ দেখুৱাই যাম আপোনালোকক। গতিকে ভিডিঅ'টো চাই যাব শেষলৈকে। এতিয়া মই আহিছোঁ বেবীটোৰ ওচৰত। ওচৰতে আছোঁ, ৰুমতে আছোঁ মানে আমি গোটেইকেইটা ভাত পানী খাই বৈ। পোহৰটো চাওকচোন কি কৰিছে সি। কি কৰিছা? মালিচ ধুনুটি কি কৰিছা? কি কৰিছা? এইটো বেবীটো দেখুৱাই দিয়াচোন, এইফালে দেখুৱাই দিয়াচোন। হাই বেবী, দেখুৱাই দিয়াচোন। হাই, চলি আছে মালিচ। কি হৈছে কি হৈছে? এইজনী কি হয়, মইনা নে বেবী? এই আমাৰ ল'ৰা খেলাত ব্যস্ত হৈ আছে। কি কৰিছা? কি কৰিছা? কি কমা? কি কৰিছা? এইটো কি এইটো কি এইটো কি এইটো কি এইটো কি বেবী? বেবীটো লোৱাচোন, বেবীটো লোৱা, কালাৰ লোৱা। উম্মা এটা দি দিয়াচোন, বেবীটো উম্মা এটা দি দিয়া। উম্মা কৈ দিয়াচোন। ইম্মা লাটো কোনটো? মুখখন চাওঁ। কুকু কুকু খেলাচোন, কুকু কুকু। এইটো কি কৰিছা? নাই দে নাই দে। আমাৰ ল'ৰাটো চাওকচোন কি খেলি আছে। ধুনটি চোৱা এইফালে। এইফালে কি কৰিছা? কি কৰিছা? এইটো এইফালে এইফালে ফুলুকি গৈছে বাহু। এইটো এইটো ল'ৰাটো দুষ্ট, বহুত দুষ্ট। এইটো শুনো এইফালে চাই দিয়া। হাই কৈ দিয়াচোন। হাই 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 ধুনু। এফালে এফালে। ৰুমটো অলপ এন্ধাৰ, পোহৰ কৰি লৈছো। এয়া চোৱা, এইটো দেখিছেনে কি কৰি আছে খিৰিকীত? দেখিছেনে? খিৰিকীত এনেকৈ ওলমি থাকে। আপোনালোকৰ কাৰ কাৰ ল'ৰা ছোৱালী বাৰু তেনেকুৱা দুষ্টামি কৰে ক'বচোন। বহুত দুষ্ট, দেখিছেনে? উঠি গৈছে। এয়া দেখিছেনে? আপোনালোকে চাওক, ইমানেই দুষ্ট মানে এতিয়া সি খিৰিকীত উঠিব পৰা হৈ গ'ল। এইটো ল'ৰাটো বহুত দুষ্ট কৰি থাকে। দেখিছেনে? এইটো ল'ৰাটো। এইটো বৰষুণ পৰিছে। আমাৰ বৰষুণ পৰিছে, মই দেখুৱাই আছো ৰ'ব আপোনালোকক। দেখিছেনে বৰষুণৰ টোপাল? মানে যোনখিনি পৰিছে সেইখিনিহে দেখাইছো, ওপৰৰখিনি দেখুৱাব, ইয়াৰ পৰা ধৰিব নোৱাৰি।
এতিয়া আকৌ এবাৰ ৰেডি হ'লো এইটো বেবী ওলাই ৰৈ আছে আমি এতিয়া যাম সাব চেণ্টাৰলৈ আজি মানে আমাৰ ল'ৰাটোৰ ভেকচিন আছে 1.5 বছৰৰ বেজিটো আছে গতিকে ভিডিঅ'টো চাই যাব শেষলৈকে ভণ্টিও যাব মানে লগত গতিকে খাব Hi. Unuti hi. ধৰি ল গৈ আছো আমি ন পথাৰে হাই আমি গৈ আছো পথাৰে পিছফালে আহিছে ভণ্টি তাৰ লাজতে লুকাইছে এইজনী আমাৰ ধুনুটি ৰাতি আহিব পাৰিবা ইয়াত আমি পথাৰে গৈ আছো গৈ পোৱা নাই বৰ্তমান পামহি অলপ টাইম তালৈ গৈ চাগে ভিডিঅ' বনাব নোৱাৰিম কাৰণ গাঁৱৰ মানুহবোৰ থাকে ন ভাল নালাগে আমি গৈ আছো সাব চেণ্টাৰ পালোহি এইটো তাৰ পিছফালৰ খিনি দেখাই দিছো গতিকে হ'ব বেজিটো দিয়াই আনো তাৰপিছত লগ পাম যদি ৰখি গ'ল লাইব্ৰেৰী কোনটো Oke. Itu apa? আজি আমি ভেকচিন আহিলো এতিয়া গৈ আছো ঘৰলে পঠাই দি আহিছিলো এতিয়া ৰাস্তাইদি গৈ আছো আমাৰ এইখন আমাৰ জন্মগাঁও স্কুলখন কেতিয়াবা আপোনালোকক দেখুৱাম এতিয়া আমি দোকানলৈ যাওঁ হয় এতিয়া আমি দোকান এতিয়া আমি আহি ললো ৰাস্তাইদি আহিছো এতিয়া বহুত টাইম এটা ভাল আমি দুইটা গৈ আছো লাহে খোজকাঢ়ি খাবা কোন কৰিব এতিয়া লাডু নে আমাৰ ল'ৰাটো বহুত ষ্ট্ৰং বেজি দিলে কৈছোহে ৰাতিলৈকে চাগে জ্বৰ উঠিব পাৰে
আমি যে অথনি গৈছিলোঁ ৰাস্তাটো এইটো ৰাস্তাটো গৈছিলোঁ আপুনি কথা একেবাৰে ভুল হৈ গৈছে ফাইনেলি ঘৰ আহি পালোঁ এতিয়া যাওঁ ৰুমলৈ কিবা এটা খাওঁগে তাৰ পাছত আপোনালোকক লগ পাই আছোঁ দোকানৰ পৰা কি আনিলোঁ দেখুৱাব লাগিব নহয় আকৌ ৰ'ব গৈ লওঁ পিছফালে দি আহিছোঁ দেই ভৰি হাত নোধোৱাকৈ নোসোমাওঁ মানে এয়া আনিছিলোঁ দোকানৰ পৰা আমাৰ ঘৰৰ বজাৰ পাপাই আনিছে এইয়া মুড়ি কোনে কোনে মুড়ি খাই ভাল পায় আমাৰ বেবী খাই আছে ভুজিয়া হাই কৈ দিয়া মোক অকণ খুৱাই দিয়া চাওঁ এইয়া আমাৰ পুখুৰীৰ মাছ দেখিলে আমাৰ পুখুৰী মাছ কি গছ আপোনালোকে ধৰিব পাৰিছেনে এতিয়া মই নকওঁ এডাল কি কি গছ হয় আপোনালোকে মোক কমেণ্ট কৰি ক'ব এডাল কি গছ আমাৰ ল'ৰাটো টোপনি গ'ল শুই আছে গোটেই মই কিবা এটা খাই আহোঁ চাহ হ'ল এতিয়া মই চাহ লৈ আহিছোঁ বাহিৰতে খাম আৰু চাহৰ লগত মুড়ি আৰু বিস্কুট খাই কোনে ভাল পায় মই চাহৰ লগত মুড়ি খাই বহুত ভাল পাওঁ গাখীৰ বিশেষকৈ লাল চাহৰ লগত ভাল লাগে আজি কিন্তু মই গাখীৰ চাহ বনাইছোঁ মুড়ি লাড্ডুটো খাই মই বেছি ভাল পাওঁ কিন্তু মুড়ি লাড্ডু দোকানত নাপালোঁ গতিকে মুড়িকে আনিলোঁ বহুতেই ভাল লাগিল চাহটো মানে মই সদায় বাহিৰত খাওঁ আজি মই এনেকুৱা লাগিছে যে মোবাইলটো মোৰ কাষতে আছে আৰু আপোনালোকলৈ ভিডিঅ'ও বনাই আছোঁ গতিকে মোৰ এনেকুৱা লাগিল যেন কোনোবা মোৰ ওচৰত আছে তেনেকুৱা লাগিল চাহখিনি খাই আৰু মই চাহখিনি আজি বাহিৰতে খাইছিলোঁ আৰু বহুত ভাল লাগিলে এয়া বাচনবোৰ এতিয়া উলিয়াই লৈছোঁ বাচন ধুবলৈ ইমান বাচন আছে গতিকে মই বাচনটো ধুই লওঁ আপোনালোকে তো ঘৰৰ সকলোৱে জানেই কিমান মানুহৰ কাঁহী বাচন ওলায় আৰু মোৰো ওলাইছে তেনেকৈ মই এনেকৈ ধুই লওঁ তাৰপিছত আপোনালোক লগ পাই আছোঁ ভাবিছোঁ আজিৰ পৰা মই ভ্লগ দিবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ আপোনালোকে মোক সহযোগ কৰিব লাগিব তেতিয়াহে মোৰ ভাল লাগিব মনটো ভ্লগ দিবলৈ মন যাব গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে প্লিজ কমেণ্ট কৰি ক'ব মই তেনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম
দেখিছেনে বাৰু এইডাল মোক ভণ্টিয়ে গিফ্ট দিছে কালি তাই মানে কলেজত যাওঁতে মোক লৈ আহিছিলে এইডাল মোৰলৈ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'বচোন অসমীয়া হয় না মোৰ হ'লে বহুত ভাল লাগিছে দুপৰীয়া খানা খাবলৈ ওলাইছোঁ পৰঠা আৰু তাৰ লগত চচ লৈছোঁ আৰু পিঁয়াজ লৈছোঁ কাটি আপোনালোকে কোনে এনেকুৱা খাই ভাল পায় ক'ব মই কিন্তু বহুত ভাল পাওঁ চচ পালে মই চাওমিন হ'লেও মই চচটো লৈ খাই বহুত ভাল পাওঁ মই চচে বেছিকৈ লওঁ চাওমিনখিনিতকৈ চাগে মোৰ চচটোৱে বেছিকৈ ৰেড কালাৰ হৈ ভৰি থাকে টমেট'ৰ চচ মই বহুত ভাল পাওঁ খাই আৰু এনেকুৱা মই এতিয়া তাকে খাই দিছোঁ আৰু আজি ব্লগটো মই ভাবিছোঁ ইমানতে শেষ কৰোঁ আৰু কেনেকুৱা লাগিল ব্লগটো আপোনালোকে প্লিজ কমেণ্ট কৰি ক'ব আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব পাৰে গতিকে এতিয়ালৈ ভিডিঅ'টো আজিলৈ সামৰোঁ বুলি ভাবিছোঁ পিছত মই আপোনালোকক দেখুৱাই থাকিম যে দেখিছে এইডাল হ'ল জামুক গছ